আহ্বান আৰু উপলব্ধি অনুভৱ কৰিছে তাৰ ভিতৰত 1 হিমন্ত বিশ্ব শৰ্মা, 2 তৰুণ গগৈ পুত্ৰ, 3 ৰাহুল গান্ধীৰ সৌ সিদিনাখনলৈকে যিটো পাপ্পু ইমেজ আছিল গৌৰৱ গগৈৰো মতা মাছ মাইকী মাছৰ সেই ইমেজটোৱে কেনেধৰণে প্ৰভাৱিত কৰিছে? ধন্যবাদ। মই প্ৰথমে প্ৰতিদিন গ্ৰুপ গোটেই চেনেল গোটেই প্ৰতিদিন গ্ৰুপক মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এটা সুন্দৰ এটা পৰিস্থিতি 10th এডিশ্যন মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু মই প্ৰথমবাৰ বাবে আপোনাৰ এই মঞ্চত আহিছোঁ আৰু মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বহুত আমাৰ গণ্যমান্য ব্যক্তিসকলক দেখা পাইছোঁ, ভাল লাগিল। সকলোকে ভাদ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনাৰ প্ৰশ্নৰ উত্তৰটো হ'ল যে মই যথেষ্ট কৃতজ্ঞ। আপোনাৰ কোৱাৰ দৰে কম বয়সত ইমান সুযোগ যে এটা ঐতিহাসিক দলৰ পৰা পাইছোঁ তাৰ বাবে মই কৃতজ্ঞ। আৰু জীৱনত আগবাঢ়ি গ'লে সফলতাও আহিব, ঘাট প্ৰতিঘাত থাকিব, সমস্যাও থাকিব। এয়া হ'ল আমাৰ জীৱনৰ চক্ৰ এটাৰ পৰম্পৰা। তো আজি এই মঞ্চত আহিবলৈ এটা সক্ষম হৈছোঁ। মই প্ৰথমে গৌৰৱ অনুভৱ কৰোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ এজন প্ৰতিনিধি হিচাপে কংগ্ৰেছ এটা পুৰণি দলৰ লোকসভা ভিতৰত উপদলপতি হোৱাৰ যে এটা সুযোগ পাইছোঁ, আজি মই প্ৰথমে নিজৰ দলৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞ। ঘাট প্ৰতিঘাত থাকিলেও নতুন দায়িত্ব পোৱাৰ পিছত অসমৰ জনসাধাৰণৰ পৰা যি মৰম মই পাইছোঁ, যিমান আশীৰ্বাদ পাইছোঁ, যিমান সুপৰামৰ্শ মই লাভ কৰিছোঁ, মই তাৰ বাবে যথেষ্ট কৃতজ্ঞ। মই সেইকাৰণে আপোনালোকৰ যিখিনি ব্যক্তিৰ কথা ক'লে আমাৰ ৰাজনৈতিক বিৰোধী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, মই ঘাট প্ৰতিঘাত হিচাপে নহয়, কিন্তু হয় প্ৰয়াত তৰুণ গগৈদেৱৰ যি আদৰ্শ সেই আদৰ্শ অনুকৰণ কৰি মই তেখেতৰ যি অসমৰ প্ৰতি যি মৰম কল্পনা, এটা বৰ অসম গঢ়ি তোলা এটা হেঁপাহ, সেই পথটোহে অনুকৰণ কৰি আগবাঢ়ি যাবলৈ বিচাৰোঁ। আজিৰ দিনত ২৬ৰ নিৰ্বাচনৰ কাৰণে সকলো সাজু হৈছে, আপুনিও সাজু হৈছে। এনেকুৱা এটা সময়ত আপোনাক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে, যিটো সময়ত দুবাৰৰ বিজেপিৰ শাসনে গোটেই ৰাজ্যখনক এতিয়া হিতাধিকাৰীৰ পৰা বিভিন্ন উন্নয়নমূলক কাম কাজেৰে আগুৱাই নিয়াৰ চেষ্টা কৰিছে আৰু জনসাধাৰণক প্ৰতিশ্ৰুতি দি কিছু প্ৰতিশ্ৰুতি ৰক্ষাও কৰিছে আৰু কিছু প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই। আপোনালোকৰ যিটো দল 15 বছৰ আপোনাৰ পিতৃ দেৱতাই যিহেতু ইয়াৰ পূৰ্বে কংগ্ৰেছৰ শাসনৰ দায়িত্বত লৈছিল, এই যে যিখিনি আপোনালোকৰ দিনত হোৱা বেয়া কাম, আপুনি নাভাবেনে যে এতিয়াও কংগ্ৰেছ দলটো তাৰ পৰা মুক্ত হ'ব পাৰিছে বুলি? চাওক, লোকতান্ত্ৰিক পৰিৱেশত ৰাইজে নিৰ্ধাৰিত কৰিব। ৰাইজে নিৰ্ধাৰিত কৰিলে যে কংগ্ৰেছ দল 15 বছৰ চৰকাৰ গঠন কৰি ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ পালে, ভাল বেয়া যিয়ে নহওক ৰাইজে নিৰ্ধাৰিত কৰিলে যে 2016 চনত এটা নতুন চৰকাৰ গঠন হ'ল। এতিয়া আপোনাৰ কোৱাৰ দৰে মূল কথাটো হ'ল যে 10 বছৰ পাৰ হৈ গ'ল। 10 বছৰ যথেষ্ট সময়। 10 বছৰত নিজৰ প্ৰতিশ্ৰুতি কিমান পালন কৰিব পাৰিলে? 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব পাৰিলেনে? অসম চুক্তি 6 নং দফা ৰূপায়ণ কৰিব পাৰিলেনে? অসমৰ প্ৰত্যেক দুখীয়া মানুহক মাটিপট্টা দিব পাৰিলেনে? অসমৰ নিবনুৱাসকলক সংস্থাপন দিব পাৰিলেনে? অসমৰ থলুৱা উদ্যোগক আগুৱাই লৈ যাব পাৰিলেনে? এই 10টা বছৰ যথেষ্ট সময় যদি মনত এটা হেঁপাহ থাকিল, বহুত কৰিব পাৰিলেহেঁতেন। কিন্তু আজিৰ তাৰিখত ৰাইজে যি এটা দেখিছে যে চৰকাৰ জনসাধাৰণৰ হৈ থকা নাই, চৰকাৰ ব্যক্তিকেন্দ্ৰিক হৈ গ'ল, চৰকাৰ এটা বিশেষ পৰিয়ালকেন্দ্ৰিক হৈ গ'ল। আজিৰ তাৰিখত এটা সৰু উদ্যোগ যদি কোনোবাই গুৱাহাটীৰ ভিতৰত বাছ চলাবলৈ বিচাৰে, সেইজন মানুহক সেই বিশেষ পৰিয়ালক প্ৰথমে এটা বিশেষ টেক্স দিব লাগিব। যদি কোনোবা বাহিৰৰ এগৰাকী শিল্পীক গুৱাহাটীত মাতি আনি সংগীত প্ৰদৰ্শন কৰিবলৈ বিচাৰে, আকৌ উদ্যোক্তাসকলক সেই বিশেষ পৰিয়ালটোক এটা বিশেষ কিবা টেক্স দিব লাগিব। তো সেইকাৰণে মানুহে এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰে, পৰিয়ালকেন্দ্ৰিক নহয়, জনসাধাৰণ কেন্দ্ৰিক এটা চৰকাৰ বিচাৰে। আৰু সেইকাৰণে মই ভাবোঁ আগন্তুক দিনত আমি কংগ্ৰেছ দল হিচাপে প্ৰয়াত তৰুণ গগৈদেৱৰ আদৰ্শ অনুকৰণ কৰি যি ভৱিষ্যত আমাৰ অসমৰ মানুহবোৰ অসমখনক চাবলৈ বিচাৰে, সেই ক্ষেত্ৰত অসমৰ মানুহৰ লগত মিলিজুলি কাম কৰিবলৈ আমি এটা পৰিস্থিতি পাম। এইমাত্ৰ আপুনি যিকেইটা কথা ক'লে তাৰ ভিতৰত এটা এতিয়া গোটেই ৰাজ্যজুৰি ব্যাপক ৰূপত চৰ্চা হোৱা বিষয় হৈছে জনজাতিকৰণ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আপোনালোকৰ কংগ্ৰেছ চৰকাৰে লোৱা এটা সিদ্ধান্তৰ কথা এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইকেইদিনত সংবাদ মাধ্যমৰ আগত কৈ আছে। তাৰমানে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱাৰ মূলতেই কংগ্ৰেছ চৰকাৰে দায়ী নেকি? উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মানুহৰ ৰাজনৈতিক আকাংক্ষাই যদি কোনোবা বুজি পায়, এয়া হ'ল কংগ্ৰেছ দল। তাৰ উদাহৰণ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যোৱাকালি মণিপুৰ গ'ল। মণিপুৰত জুই লাগিলে আজিৰ পৰা 2 বছৰ আগতেই, কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গ'ল যোৱাকালি 2 বছৰ পিছত। আৰু গোটেই যি ধৰণৰ অপটিক্স, সেই গোটেই তেখেতৰ ভ্ৰমণৰ যি অপটিক্স, যি ধৰণৰ ফটো আমি দেখিলোঁ,
মই ভাবোঁ মণিপুৰত যি মানুহৰ হৃদয়ত যি কান্দন, সেই কান্দনটো তেওঁলোকক আজিৰ তাৰিখত যি সহায় কৰিব লাগিছিল, সমৰ্থন দিব লাগিছিল, প্ৰধানমন্ত্ৰী হিচাপে যি নৈতিক নেতৃত্ব ল'ব লাগিছিল, লোৱা নহ'ল। কিন্তু যদি আপোনালোকে চাই, ৰাহুল গান্ধী ডাঙৰীয়া 3 বাৰকৈ গ'ল, প্ৰথমতে গ'ল, পিছতো গ'ল। একেৰাহে আজি মই য'ৰ পৰা আহি আছোঁ, ইয়াত দিল্লী ইউনিভাৰ্চিটি নিৰ্বাচন চলি আছে। তো আমাৰ NSY দল প্ৰয়াত ৰাজীৱ গান্ধী নামত এটা ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছে। প্ৰয়াত ৰাজীৱ গান্ধীয়ে আমাৰ অসম চুক্তিত আজি তেওঁলোকৰ যথেষ্ট এটা মূল ভূমিকা আছিল। প্ৰয়াত ইন্দিৰা গান্ধীৰ মূল ভূমিকা আছিল। অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ আপোনালোকে শ্বিলং একৰ্ড চাই, মিজো একৰ্ড চাই, বা আমাৰ অসম চুক্তি চাই, বা ত্ৰিপুৰাৰ এগ্ৰিমেণ্টটো চাই, প্ৰত্যেক ক্ষেত্ৰত কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠী, জনজাতি, খাচী, জেন্তিয়া, মিজো, কুকি, তেওঁলোকৰ ৰাজনৈতিক যি আকাংক্ষাই সন্মান কৰিছিল। আৰু সেইকাৰণে 6 জনগোষ্ঠীৰ ক্ষেত্ৰতো কংগ্ৰেছ চৰকাৰ দিনত, প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত আমাৰ ফালৰ পৰা সিদ্ধান্ত যে আমি 6 জনগোষ্ঠী আমি সমৰ্থন কৰোঁ। লগতে যেতিয়া এটা বিশেষ জনগোষ্ঠী জনজাতিকৰণ লাভ কৰে, যিসকল আগৰ পৰাই জনজাতিকৰণ লাভ কৰিছে, নিশ্চয় তেওঁলোকৰ মনত কিবা এটা চিন্তা থাকিব পাৰে। তেওঁলোকৰ চিন্তা আমি কেনেকৈ দূৰ কৰিব পাৰোঁ? আজিৰ তাৰিখত অসমৰ বড়ো, কাৰ্বি, মিচিং জনগোষ্ঠীয়ে তেওঁলোকে নিজৰ জনজাতিক আগুৱাই লৈ যাবলৈ কাৰণে কি কি বিচাৰিছে, কাৰ্বি আংলঙত 244A হওক বা বিভিন্ন আমাৰ সোণোৱাল কছাৰী নিৰ্বাচনটো সময়মতে হওক, এইখিনিও কথা কংগ্ৰেছ দলে স্বীকাৰ কৰে, বুজিবলৈ চেষ্টা কৰে, শুনিবলৈ চেষ্টা কৰে। কিন্তু দুখৰ কথা, আজিৰ তাৰিখত কোচ ৰাজবংশী মানুহসকলক শুনাতকৈ বৰ্তমান অসম চৰকাৰে, অসম আৰক্ষী পঠাই যি ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক মাৰিছে, পিটিছে, যথেষ্ট দুৰ্ভাগ্যজনক কথা। আৰু সেইখিনি কথা লুকাবলৈ মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে ইতিহাসত গৈ আকৌ কংগ্ৰেছ দলটোকে দোষাৰিছে। কিন্তু কোনে ক'লে যে 6 মাহৰ ভিতৰত জনজাতিকৰণ হ'ব? বিজেপিয়ে কৈছিল, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছিল। আৰু মই আশা কৰোঁ যে আজি 14 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সেইখিনিও কথা উত্তৰ দিব যে 6 মাহত জনজাতিকৰণ এটা জুমলা আছিল না সঁচা কথা আছিল। আপুনি যেটো কথা কৈছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে মণিপুৰৰ প্ৰসংগত আপুনি যিকেইটা কথা ক'লে, 230ৰ পৰা 240 জন লোক এতিয়ালৈকে মণিপুৰত মৃত্যু হৈছে। আজি আমি নতুন দিল্লীত আছো, আপুনি এতিয়া বিৰোধী উপদলপতি। আজি যদি তেনেকুৱা এটা কিবা গোষ্ঠী সংঘৰ্ষ এই নতুন দিল্লীত হয়, ইয়াৰ গোটেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম উবুৰি খাই পৰিব, দিল্লীৰ জনতাৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিব, গোটেই দেশ জুৰি খলকনি সৃষ্টি কৰিব। য'ত দিল্লীৰ পৰা অকল দূৰত্ব হোৱাৰ কাৰণেই, মানসিক দূৰত্বই কওক, ভৌগোলিক দূৰত্বই কওক, মণিপুৰৰ নিচিনা আপুনি যিটো কথা কৈছে যে আপোনালোকৰ ৰাহুল গান্ধী গৈছে, আপুনি উদাত্ত কণ্ঠৰে সংসদত ভাষণ দিছে, আমি দেখিছো। কিন্তু প্ৰধানমন্ত্ৰীগৰাকী এই যে 2 বছৰ লাগিল যাবলৈ, য'ত 240 জন মানুহৰ মৃত্যু হ'ল গোষ্ঠী সংঘৰ্ষত, আমাৰ অষ্টলক্ষীৰ কথা কয় উত্তৰ পূৰ্বাঞ্চলক বিজেপি চৰকাৰে। আপুনি কি কাৰণে প্ৰধানমন্ত্ৰী 2 বছৰ নোযোৱাকৈ থাকিল বুলি ভাবে? আজি তাত ৰাষ্ট্ৰপতিৰ শাসন আছে, উত্তৰ পূৰ্বাঞ্চলত এখনতো আপোনালোকৰ কংগ্ৰেছ দলৰ শাসন নাই আজিৰ দিনত, গোটেই বিজেপিৰে চৰকাৰ। মণিপুৰতো বিজেপি আছিল, তাৰ পিছতো মোদী ডাঙৰীয়া কিয় নগ'ল? আপোনালোকেতো সংসদত ব্যাপক প্ৰতিবাদ কৰিছিল মণিপুৰক লৈ। এই যিটো দূৰত্ব, তাৰমানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি আমাৰ মানুহে যিবিলাক কথা কৈ থাকে যে ক'ৰবাত আমি মাহিয়াই দৃষ্টিৰ মানে বশৱৰ্তী হওঁ নেকি, মণিপুৰৰ ক্ষেত্ৰত তেনেকুৱাই নহ'ল জানো প্ৰকাৰ? দুৰ্ভাগ্যজনক সেয়া হ'ল বৰ্তমান প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাম কৰা ষ্টাইল। আজি 4 মাহ হ'ল পেহেলগাম ভিতৰত যে সন্ত্ৰাসবাদীয়ে যে আক্ৰমণ কৰিলে, যি সময়ত সন্ত্ৰাসবাদী আক্ৰমণ কৰি আছিল, সেই সময়ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ছৌদি আৰবিয়াত আছিল। তাৰ পিছত তেওঁ ছৌদি আৰবিয়াৰ পৰা উভতি আহিল। প্ৰথমে যাব লাগিছিল জম্মু কাশ্মীৰত, খবৰ ল'ব লাগিছিল আমাৰ সৈনিকসকলৰ, খবৰ ল'ব লাগিছিল সেই মানুহসকলৰ যিজনে নিজৰ ল'ৰা বা স্বামীজনক হেৰুৱালে। কিন্তু তেওঁ আহি ভাৰতত উভতি আহি গ'ল ক'ত? বিহাৰলৈ গ'ল। বিহাৰত গৈ এটা গভৰ্ণমেণ্ট প্ৰগ্ৰামত তেওঁ ৰাজনৈতিক বক্তৃতা দিলে। সেয়া হ'ল তেওঁলোকৰ আজি নেতৃত্বৰ তেওঁলোকৰ উদাহৰণ। তেওঁলোকে ভাবে কি যদি আমি সমস্যাৰ পৰা আঁতৰত ৰাখোঁ, যদি এটা সমস্যা, জ্বলন্ত সমস্যা পাব্লিচিটি নাপায়, মিডিয়াত নোলায়, তেতিয়া মানুহবোৰ লাহে 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 পাহৰি যাব। আৰু সেইকাৰণে আজি গালৱানে হওক, আজি পেহেলগামে হওক বা আজি মণিপুৰে হওক, য'ত য'ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বিফল হৈছে, নিজৰ বিফলতা স্বীকাৰ কৰাতকৈ, নেতৃত্ব লোৱাতকৈ, ৰাইজৰ পৰা ক্ষমা বিচৰাতকৈ, ৰাইজৰ ওচৰত গৈ ৰাইজক আমি কেনেদৰে আমি আগুৱাই যাব পাৰোঁ, তেওঁ বিফলতাৰ পৰা আঁতৰত থাকিব বিচাৰে। সেইকাৰণে ডিমনেটাইজেশ্যনৰ কথা নকয়, GST কথা ক'ব, কিন্তু ডিমনেটাইজেশ্যনৰ কথা নকয়। আৰু সেইকাৰণে আজি ৰাইজবোৰ আজি বৰ্তমান বিজেপি চৰকাৰৰ পৰা আঁতৰি গৈছে। মণিপুৰত যেনেকুৱা এটা ঠাইত যোৱা লোকসভা নিৰ্বাচনত তাৰ পৰা আমাৰ 2 জন সাংসদ জিকি আহিল। আৰু সেইকাৰণে এটা সময়ত ভাৰতৰ জনসাধাৰণে মোদী ডাঙৰীয়াৰ ভাষণ, বক্তৃতা, তেওঁৰ একদম গ্লেমাৰ, তেওঁৰ কাৰিজমা, তেওঁৰ ডাঙৰ ডাঙৰ সেই ইভেণ্টবোৰ চাই খুব ভাল পাইছিল। কিন্তু লাহে 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 অসমৰ জনসাধাৰণ, ভাৰতৰ জনসাধাৰণ PR, অপটিক্স, নেৰেটিভ এইবোৰ চব কথা বুজিবলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে যোৱাকালিও মণিপুৰত গৈ তেওঁলোকে
সমাজৰ মাজত যি প্ৰভাৱ পেলাব লাগিছিল পেলাব পৰা নাই আৰু লাহে লাহে মই দেখিছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া জনপ্ৰিয়তা আৰু ৰাজনৈতিক তেখেতৰ ইফেক্টিভনেছ বা তেখেতৰ পলিটিকেল ৱেইট আগৰ দৰে নাই আজি সেইকাৰণে যিখন দল 400 পাৰৰ সপোন দেখিছিল আজি বিভিন্ন ৰাজনৈতিক দলৰ ওপৰত নিৰ্ভৰ কৰিহে আজি চৰকাৰ গঠন কৰিবলৈ বিচাৰিছে কিন্তু লগে লগে মোক ক'ব লাগিব যে যদিও আমি দিল্লীৰ পৰা দূৰ আমি বাৰম্বাৰ দিল্লীৰ ওপৰত নিৰ্ভৰ হ'ব নালাগে আজি আপোনালোকৰ গ্ৰুপ দিল্লীৰ পৰা দূৰ হ'লেও দিল্লীত আহি আপোনালোকে মিডিয়া কনক্লেভ পাতি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কথাবোৰ লৈ গৈছে আপোনালোকে দিল্লীত আহি বিভিন্ন ৰাজ্য স্তৰৰ চেলিব্ৰিটিয়ে হওক শিল্পীয়ে হওক বা ৰাজনীতিবিদ হওক আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ এটা মঞ্চত মাতি তেওঁলোকৰ লগত আলাপ আলোচনা কৰিবলৈ সুযোগ পাইছে সেইকাৰণে যদিও আমি দূৰ আছোঁ দিল্লীৰ ওপৰতো দায়িত্ব আছে আমিও নিজৰ ওপৰত আমি এটা দায়িত্ব ল'ব লাগিব যে আমি নিজৰ কণ্ঠ আৰু শক্তিশালী কৰিব লাগে দিল্লীলৈ আহি আমি তেখেতৰ আমাৰ কথাবোৰ শুনিবলৈ বাধ্য কৰাব লাগে আপুনি কোৱাটো এক প্ৰকাৰ সঁচা আপোনাক যিটো দায়িত্ব দিয়া হৈছে বিৰোধী উপদলপতি হিচাপে ইয়াৰ যিটো ভূমিকা আপুনি পালন কৰিছে গোটেই অকল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নহয় এতিয়া গোটেই ভাৰতবৰ্ষৰ মানুহে দেখিছে আপোনাৰ সেই বাকপটুতা আৰু সেইকাৰণেই চাগে আপুনি শশী থাৰুৰ মনীষ তিৱাৰীৰ নিচিনা ইমান জ্যেষ্ঠ লিডাৰ থকাৰ পিছতো বাকপটু লিডাৰ থকাৰ পিছতো আপুনি চাগে বিৰোধী উপদলপতিৰ গুৰু দায়িত্ব পাইছে এই যে আজি হিমন্ত বিশ্ব শৰ্মাৰ বা বিজেপিৰ যিটো ৰাজনীতি বা নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ যিটো ৰাজনীতি এইমাত্ৰ আপুনি যিটো কথা ক'লে ইয়াৰ আগলৈকেতো কংগ্ৰেছেই আছিল কংগ্ৰেছৰ এতিয়া আপুনি দায়িত্ব পোৱাৰ পিছত হয়তো এটা চেঞ্জ আনিবলৈ চেষ্টা কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বা আপোনাৰ যোগেদি অসমৰ প্ৰতি কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ যোগেদিও বিজেপিয়ে কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি এটা বেলেগ ভূমিকা ল'বলৈ চেষ্টা কৰা যেন লাগে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সোণোৱালৰ গুৰুত্ব আৰু মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক যিখিনি তেওঁলোকে আগুৱাই দিছে সেইফালৰ পৰা বিজেপিও এটা কৌশলী স্থিতি লোৱা বুলি আমি ভাবোঁ কিন্তু যিটো মূল সমস্যা আপুনি যিকেইটা কথা কৈ গ'ল এতিয়া যে আমাৰ বিদেশী সমস্যা যোৱা 40 বছৰ ধৰি আমি একেখিনি কথাই শুনি আহিছোঁ একেখিনি নাটকেই হৈ আহিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আপোনালোকৰ দিনতো একেই বিজেপিয়ে 5 মাহত 6 মাহত কৰিম বুলি কৈছিলে 60 মাহ বিচাৰিছিল এতিয়া আমি দেখিছোঁ বিগ ডেমৰ ইছ্যুটো আগতে চৰকাৰত নাথাকোতে যি স্থিতি চৰকাৰলৈ অহাৰ পিছত বেলেগ স্থিতি মুঠৰ ওপৰত আমি যদি চাওঁ গোটেই সামগ্ৰিকভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিকেইটা জ্বলন্ত সমস্যা কেতিয়া সমাধান হ'ব বুলি ভাবে নে সমাধান নহবই এইটো অকল ৰাজনৈতিক ইছ্যু হৈ থাকিব এতিয়া নিৰ্বাচন আহিছে কাৰণে 6 জনগোষ্ঠীৰ আকৌ বিধানসভাত আপোনালোকৰ সেই প্ৰস্তাৱটোৰ পুনৰীক্ষণ কৰাৰ কথা কোৱা হৈছে তাৰমানে কি নিৰ্বাচন আহিব প্ৰত্যেকটো ৰাজনৈতিক দলেই এটা ললিপপ দিব তাৰপিছত আমি বন্দী হ'ম মোদীৰ কথাত আমি মুহ গ'লো কংগ্ৰেছৰ কথাটো এটা সময়ত মানুহ হয়তো তেনেকে মোহিত হৈছিল এইটো নিষ্ঠুৰ সত্য নহয়নে আমাৰ কাৰণে অসমৰ কাৰণে ধন্যবাদ নিতুমণি দা আপুনি প্ৰথমে মোক ইমান প্ৰশংসা কৰিলে আমি ক'ব লাগিব যে আমি অসমীয়া সমাজ হিচাপে অসমৰ পৰা যিকোনো ব্যক্তি অসমৰ বাহিৰত গৈ যদি কিছু সফলতা লাভ কৰে আমি সমাজ হিচাপে তেখেতৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰোঁ মৰম আগবঢ়াওঁ লগতে আমি আশীৰ্বাদো প্ৰদান কৰোঁ আৰু সেইকাৰণে ময়ো যেতিয়া আমাৰ অসমৰ পৰা কোনোবা শিল্পী বম্বেত গৈ সফলতা লাভ কৰে মই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া আমাৰ অসমৰ পৰা এলভেছ হাজৰিকা তেখেতে যেতিয়া ইণ্টাৰনেশ্যনেল ৰেকৰ্ড ছেট কৰে মই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া আপোনালোকৰ সতীৰ্থ সাংবাদিকসকল ইয়াত আহি তেওঁলোকে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মিডিয়া তেওঁলোকে যোগ দিয়ে আমি গৌৰৱ অনুভৱ কৰোঁ তো আমি বিচাৰোঁ যে অসমৰ পৰা বিভিন্ন স্তৰৰ মানুহ বিভিন্ন জগতত গৈ সফলতা লাভ কৰে আৰু সেইকাৰণে আজিৰ তাৰিখত আপোনালোকে যিখিনি বিষয় ক'লে তাৰ মূল দায়িত্ব ৰাইজে ল'ব লাগিব মানুহবোৰ সজাগ হ'ব লাগিব বিভিন্ন ৰাজনৈতিক দল ৰাজনৈতিক কৌশলেৰে নিজৰ কিছু কথাবোৰ কৈ মানুহক আৱেগিক কৰিবলৈ চেষ্টা কৰিবই আপোনালোকৰ কোৱাৰ দৰে ৰাজনৈতিক দলবোৰ নিৰ্বাচন কাষ চাপিলে কিছু প্ৰতিশ্ৰুতি দিবলৈ চেষ্টা কৰিব আগৰ নিজৰ ৰেকৰ্ডবোৰ মানুহে যে পাহৰি যায় তাৰ ওপৰত কোনো প্ৰশ্ন নুসুধে সেইখিনি চেষ্টা কৰিব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল যে সমাজ সজাগ আৰু সচেতন হ'ব লাগিব